কি বনাইছা? এয়া বনাইছোঁ আজি ৰঙালাও মটৰ আলু। ৰঙালাও আজি এয়া বাকলি মানে নুগুচাকৈ দিছোঁ। ৰঙালাও অকণমান আছিলে আৰু এয়া ৰঙালাও বাকলি নুগুচাকৈ দিছোঁ ওলাই খাইছোঁ। তাৰপিছত দেখিলে বোলো দালি বনাইছোঁ। মোক অকণমান আঁতৰৰ পৰা হেৰি অকণমান এয়া কচু আৰু মগু দালি বিলাহী, কচু গুটি আকৌ দেই, এয়া কচু গুটি আৰু মগু দালি বিলাহী আৰু এইখিনি ভাত। অকণ আঁতৰলৈ গৈ লওক, পাছলৈ যাওক, মোক দেখাই দিয়ক। আৰু আপোনালোকে সকলোৱে ভাত পানী খালেনে বাৰু? আমাৰ হৈছে আৰু অকণমান বাকী আছে। মই ইয়াতে খাম বুলিয়ে আহিছোঁ। ইয়াতে আমাৰ ইয়াৰ আলহীও আহিছে, তেওঁ খাব। মই দেখাই দিছোঁ দিয়ক আপোনাক। এয়া আলহীয়ে তেওঁ ভাত খাম বুলি ভাত আমাৰ ঘৰতে খাই যাবলৈ কৈছোঁ। আৰু কাৰণ আমি দুগৰাকীহে আছোঁ মানে, বোৱাৰীও ঘৰলৈ গ'ল। বোৱাৰী ল'ৰা দুইটা মানে ঘৰলৈ তালৈ গৈছে, তেওঁলোকৰ ঘৰলৈ। আৰু ভাবিলোঁ আমি দুজন আছোঁ আৰু লগতে এগৰাকীও আহিছে, তেওঁকো আমাৰ ঘৰতে ভাত খাবলৈ কৈছোঁ। আৰু আপোনালোকে সকলোৱে খাই লওক আৰু আমিও খাই লওঁ। আৰু আজিলৈ আহিছোঁ দেই, বাই।